নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম টুব চেনেলটোলৈ আপোনালোকক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুতবাৰ এনেকুৱা হয় যে আমাৰ হোৱাটছএপত কিছুমানে মেছেজ পঠায় আৰু আমি মেছেজটো চিন নকৰাৰ আগতে তেওঁলোকে মেছেজটো ডিলিট কৰি দিয়ে। তাৰপাছত আমাৰ মনত এটা উৎসাহ উৎপন্ন হয় যে মেছেজটোত কিবা আছিলে, কোনেবা মেছেজ পঠাইছিলে, কি মেছেজ পঠাইছিলে। আৰু বিশেষকৈ যেতিয়া আমাৰ মেছেজটো কোনো বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে আমাক এই মেছেজটো পঠায়। কিন্তু ডিলিট কৰা মেছেজ যদি আপুনি পঢ়িবলৈ গৈছে তেন্তে আপুনি কেনেকৈ পঢ়িব? এইটোতো সম্ভৱ নহয়। কিন্তু মই আপোনালোকক আজি ক'ম, আপুনি এই ডিলিট কৰা মেছেজটো আপুনি চাব পাৰে। মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সকলো জনাবলৈ গৈ আছোঁ কেনেকৈ আপোনালোকে ডিলিট কৰা মেছেজ ডিলিট ফৰ এভৰিৱান কৰি দিয়াৰ পিছতো আপুনি মেছেজটো পঢ়িব পাৰিব। সকলো আজি মই আপোনালোকক ডিটেইলছত ক'ম। তেন্তে বলকচোন মোবাইল স্ক্ৰীনলৈ যাওঁ। মোৰ বন্ধুসকল, ডিলিট ফৰ এভৰিৱান মেছেজ কৰাৰ পাছতো আপোনালোকে কেনেকৈ মেছেজটো পঢ়িব, মই আজি তাকে আপোনালোকক জনাবলৈ গৈ আছোঁ। লাইভ প্ৰুফ। মই দুটা ফোন লৈ লৈছোঁ, মেছেজ কৰিম, দেখাম আৰু তাৰপাছত ডিলিট কৰি দেখুৱাম যে কেনেকৈ আপোনালোকে মেছেজটো পঢ়িব পাৰিব। তাৰ বাবে আপোনালোকক এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব। এইটো দেখিছে আপোনালোকে কাৰ্টুনৰ নিচিনা। ইয়াৰ লিংকটো মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক এই এপ্লিকেশ্যনটোৰ নাম ক'ম। আপোনালোকে কি কৰিব লাগিব, আপোনালোকে চিম্পলি এই এপ্লিকেশ্যনটো অ'পেন কৰিব লাগিব। তাৰ ইণ্টাৰফেচটো এনেকুৱাকৈ ওলাব। আপোনালোকে ওপৰত চাব, থ্ৰী ডটত গৈ ছেটিঙত যাব। আপোনালোকে ছেটিঙত গৈ আপোনালোকে সকলো ইনেবল কৰি দিব। আপোনালোকে হোৱাটছএপটো ইনেবল কৰি দিব আৰু আপোনালোকৰ এই এপ্লিকেশ্যনটো আপোনালোকে ইনেবল কৰি দিব। তাৰপিছত আপোনালোকে বেক আহি যাব। তাৰপিছত আপোনালোকে হোৱাটছএপত গৈ আপোনালোকে ছেটিঙত গৈ পেলাই আপোনালোকে এই নটিফিকেশ্যনটো সদায় অন কৰি ৰাখিব। নটিফিকেশ্যন কেতিয়াও আপোনালোকে অফ নাৰাখিব, এইটো আপোনালোকে অন ৰাখিব। যদি আপোনালোকে নটিফিকেশ্যনটো অন নাৰাখে তেতিয়াহ'লে কিন্তু আপোনালোকে মেছেজটো পঢ়িব নোৱাৰিব। এইটো আপোনালোকৰ কাম হৈ গ'ল। এতিয়া চাওক, মই আপোনালোকক এই মোবাইলটোৰে এইটো মোবাইলত মই আপোনালোকক মেছেজ পঠাই দেখুৱাই আছোঁ। হাই মা। চাওক, ইয়াত মেছেজ আহিছে। মই মেছেজটো ডিলিট কৰি দিছোঁ। ডিলিট ফৰ এভৰিৱান কৰি দিছোঁ। এই চাওক, ডিলিট ফৰ এভৰিৱান কৰি দিলোঁ। কিন্তু চাওক, ইয়াত হোৱাটছএপত আপোনালোকে খুলি চাওক, পঠাইছিলে ইয়াত ডিলিট ফৰ এভৰিৱান ওলাই আছে চাওক। কিন্তু আপোনালোকে এই মেছেজটো পঢ়িব পাৰিব। আপোনালোকে এই এপছটো যে ইনষ্টল কৰিছে তাত আপোনালোকে যাওক। ইয়াত চাওক, দিছ এবভ মেছেজ ৱাজ ডিলিটেড। কিন্তু এই মেছেজটো ওলাই আছে হাই মা বুলি। চাওক, মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই আছোঁ আকৌ এবাৰ। মা কি কৰি আছা? মই মেছেজটো পঠাই দিলোঁ। মই ডিলিট কৰি দিলোঁ মেছেজটো। ডিলিট ফৰ এভৰিৱান কৰি দিলোঁ। এতিয়া ইয়াত হোৱাটছএপত চাওক, আপুনি খুলি চাওক, মেছেজটো লিখা আছিলোঁ কিন্তু মেছেজটো আহিছে, কিন্তু মেছেজটো ডিলিট ফৰ এভৰিৱান আহিছে। ইয়াত লিখা আছে চাওক আপোনালোকে, দিছ মেছেজ ৱাজ ডিলিটেড। কিন্তু এই মেছেজটো আপোনালোকে পঢ়িব পাৰিব। এই এপছটোত যাওক, আপোনালোকে খুলি চাওক, লিখা আছে ইয়াত, মা কি কৰি আছে? দিছ এবভ মেছেজ ৱাজ ডিলিটেড। মানে আপোনালোকক কৈছে যে এই মেছেজটো ডিলিট কৰা হ'ল, কিন্তু আপোনালোকে মেছেজটো পঢ়িব পাৰিব। মই আকৌ এটা পঠাইছোঁ আপোনালোকক। মই ইয়াত কিবা কিবি লিখি পঠাইছোঁ। এই ইমজি পঠাই আছোঁ, টি ইমজি লিখি পঠাইছোঁ। 1 2 4। চাওক, মই ডিলিট এইবিলাক মেছেজ পঠাইছোঁ। চাওক, মই মেছেজবোৰ পঠাইছোঁ। এতিয়া মই এইবোৰ ডিলিট কৰি দিম। 1 2 3 4 ডিলিট কৰি দিলোঁ। ডিলিট ফৰ এভৰিৱান কৰি দিলোঁ। এতিয়া হোৱাটছএপত চাওক, আপোনালোকে এইবোৰ সকলো ডিলিট কৰি দিয়া আছে চাওক। কিন্তু আপোনালোকে এই এপছটোত গ'লে আপোনালোকে সকলো মেছেজ দেখা পাব। চাওক, এই ইমজিবোৰ দিয়া হৈছিলে, এই ইমজিবোৰ ইয়াত ওলাই আছে। আকৌ পঠাই আছোঁ মই, আকৌ দেখুৱাই আছোঁ মই আপোনালোকক। হাই কি কৰি আছা? মই ডিলিট কৰিলোঁ মেছেজকেইটা। 1 2 3 4 ডিলিট কৰি দিলোঁ। মই ডিলিট ফৰ এভৰিৱান কৰি দিলোঁ। কিন্তু চাওক, ইয়াত আপোনালোকক ওলাই আছে হাই কি কৰি আছা? দ্য এবভ মেছেজ ৱাজ ডিলিটেড। এই মেছেজটো ডিলিট কৰা হৈছে বুলি কৈছে হোৱাটছএপত, কিন্তু ইয়াত আপোনালোকক ওলাই আছে। ইয়াত হোৱাটছএপত চাওক, আপোনালোকক ইয়াত লিখা আছে যে দিছ মেছেজ ৱাজ ডিলিটেড।
নহ'লে বন্ধুসকল কি ভাল ফিচাৰ আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ব্যৱহাৰ কৰি ল'ব পাৰিব। মই আপোনালোকক এই এপছটোৰ লিংকছ দিম আৰু এই এপছটোৰ নাম হ'ল হাইড। তে বন্ধুসকল আপোনালোকৰ টিপছটো কেনেকুৱা লাগে? যদি টিপছটো ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু যদি চেনেলটো নতুন আহিলে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ইউটিউব, ফেচবুক আৰু হোৱাটছএপৰ লগত জড়িত সকলো ধৰণৰ টিপছ জানিবৰ বাবে আপোনালোকে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক। আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে। ধন্যবাদ।